ফ্ৰেণ্ডছ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি কোনোবা নতুন ভিউৱাৰ্ছে চাই আছে মোৰ ভিডিঅ'টো তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন ঘণ্টাটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো মই এইভাৱে বনাইছোঁ যে বৰ্তমান আপোনালোকে গম পায় অসমৰ পৰিস্থিতি কি, আৰু সেইবাবে মই ভিডিঅ'বোৰ ভালদৰে বনাব পৰা নাই, আৰু সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকৰ মাজৰে পৰা মোলৈ ভিডিঅ' পঠিয়াওক, যিকোনো ভিডিঅ' পঠিয়াওক। ধৰি লওক আপোনালোকৰ গাঁৱত যদি বানপানী হৈছে বা যিকোনো পৰিস্থিতিক লৈ আপুনি ভিডিঅ' এটা বনাই পিনি মোলৈ পঠিয়াওক, বা আপোনালোকে চিনেমেটিক ভিডিঅ' যিকোনো ভিডিঅ' মোলৈ পঠিয়াব পাৰে, আৰু সেই ভিডিঅ'টো মই মোৰ চেনেলত দিবলৈ চেষ্টা কৰিম। আপোনালোকে এই হোৱাটছআপ নাম্বাৰটোত মোলৈ সেই ভিডিঅ'টো প্ৰেৰণ কৰি দিব, আৰু সেই ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো দিয়াৰ আগতে আপোনালোকৰ নামটো ক'ব, আৰু আপোনালোকে কোন ঠাইৰ পৰা ভিডিঅ'টো বনাইছে সেইটো ক'ব। আৰু মোলৈ যিহেতু আপোনালোকে ভিডিঅ'টো দিব, সেইবাবে আপোনালোকে ধৰি লওক হাই গোবিন বৰুৱা বা তেনেদৰে গোবিন বৰুৱা কিবা এটা কৈ পিনি আপোনালোকে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিব, তেতিয়া ভাল হ'ব বস্তুটো। আৰু সেই ভিডিঅ'বোৰ মই মোৰ চেনেলত দিম, আৰু আপোনালোকে আশা কৰিছোঁ আপোনালোকে মোক হেল্প কৰিব এই নতুন কাৰ্যসূচীটো লৈ। ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।